জীৱনটো এটা ছেক্ৰিফাইচৰ বস্তু আচলতে জীৱনত বহুত বস্তু ছেক্ৰিফাইচ কৰিবলগীয়া হয় মানুহ কামৰ কাৰণে কৰিব লাগে প্ৰেমৰ কাৰণে কৰিব লাগে বন্ধুত্বৰ ক্ষেত্ৰত কৰিব লাগে ছেক্ৰিফাইচ মই সকলো ধৰণৰ ছেক্ৰিফাইচ দেখিছোঁ চ' ছেক্ৰিফাইচটো এটা ইম্পৰ্টেণ্ট বস্তু আমনি নালাগে সেইটো নিজৰ কোঅপাৰেশ্যন আৰু কোঅৰ্ডিনেশ্যনটোৰ কথা আমনি লাগিলে দেখোন বেছিভাগ বিয়া নাথাকিলেহেঁতেন টিকি নাথাকিলে চ' আৰু যেতিয়া ইমান বছৰ থকাৰ পিছত যেতিয়া বণ্ডিংটো থাকে আণ্ডাৰষ্টেণ্ডিংটো বহুত ডাঙৰ হৈ যায় আকৌ ঘপকৈ নতুন কাৰোবাৰ লগত আকৌ আণ্ডাৰষ্টেণ্ডিং কৰাটো টাইম লাগে আকৌ চ' সেই আণ্ডাৰষ্টেণ্ডিংটোৱে আচলতে গোটেই জীৱনটো চলাই লৈ গৈ থাকে গতিকে সেইটো ইম্পৰ্টেণ্ট কথা আণ্ডাৰষ্টেণ্ডিং আৰু আপোনাৰ গান শুনি বহু লোক প্ৰেমত পৰে নতুন প্ৰজন্ম আমাৰ প্ৰজন্মৰ কথা যদি ক'বলৈ যাওঁ আপোনাৰ গানৰ পৰাই আচলতে প্ৰেম কৰিবলৈ শিকিছিলোঁ প্ৰত্যেকটো শব্দত আৱেগ থাকে প্ৰেমৰ যি অনুভূতি সেই অনুভৱ কৰিলে গীতটো অনুভৱ কৰাৰ লগে লগে